पसंद और भाई नोंलाय फुदो पैसे डिपार्टमेंट करा लो kain layannya ada sini gue rinjas ya warna sepuluh cinta nang udah nonton ya kamu tua apa beli kamu itu 60 belum hàng máy mà kamu kain layan ini warna cinta nang udah mas bersih nau ini dok pakai nada kamu kain nang kayak itu nggak ada itu kamu kayak apa ini kain nang nggak ada kain tadi আপোনালোকে নিশ্চয় দেখিছে এটো আমাৰ ডিসকভাৰী ক্লাব নোডেল এনজিও আমাৰ কোকৰাঝাৰৰ আমাৰ ন্যাশনাল রোড সেফটি মান চলি আছে আপোনালোকে নিশ্চয় জানে আৰু ইয়াৰে এসওপি হিচাপে আমাৰ চৰকাৰৰ নিৰ্দেশনা হিচাপে আমাৰ কোকৰাঝাৰত যিমান এনেকুৱা এনজিও আছে তেওঁলোকক লৈ আমি এটা ওয়ার্কশপ কাম ট্ৰেইনিং এটা দিছিলোঁ তেওঁলোকক আৰু আমি অনুৰোধ কৰিছিলোঁ যে আপোনালোকে ন্যাশনাল রোড সেফটিৰ লগত সংগতি ৰাখি রোড সেফটি এৱাৰনেছ কেম্পেইন আপোনালোকে নিজৰ ফালৰ পৰা কৰক গতিকে এই অনুৰোধ তেওঁলোকে ৰক্ষা কৰিছে এয়া আমাৰ কোকৰাঝাৰৰ নোডেল এনজিও ডিসকভাৰী ক্লাব তেওঁলোকে আজি এইটো কাৰ্যসূচী ৰূপায়ণ কৰিছে মই তেওঁলোকক বহুত ধন্যবাদ দিছোঁ আৰু আপোনালোকৰ জৰিয়তে এই মেছেজ এই কোকৰাঝাৰৰ চুকে কোণে দ্য লাষ্ট পইণ্ট অফ দ্য কোকৰাঝাৰ ডিষ্ট্ৰিক্ট শেষৰ গাঁৱলৈকে যাতে এই মেছেজটো গুচি যায় মই এটা আপোনালোকক অনুৰোধ কৰিলোঁ মূল কথাটো হ'ল ৰোড সেফটি এৱাৰনেছ প্ৰগ্ৰাম ইয়াতে মানে যান বাহন দুৰ্ঘটনাত
পতিত হৈ বহুত অকালতে মৃত্যু হোৱা আমি দেখিবলৈ পাই আছোঁ। এইটো আমি যিকোনো প্ৰকাৰে ৰোধ কৰিব লাগিব। ইয়াৰ কাৰণে পাব্লিকৰ সজাগতা লাগিব। আমি চবেই সহায় কৰিব লাগিব। এইটো পুলিচ বুলি নহয়, ট্ৰেন্সপৰ্ট বুলি নহয়, আমি চবেই মুখ্যকৈ আমি কৈ আছোঁ যে মটৰচাইকেল চলালে হেলমেট পৰিধান কৰিব লাগে। চালকজনক পিছফালে বহাজনক অভাৰ স্পীড একদম পৰিহাৰ কৰক আৰু মদ খাই গাড়ী নচলাব। মেইনলি এইখিনি কথা মানে আমাৰ চবেই, আমাৰ কোকৰাঝাৰ জিলাবাসী ৰাইজ যিমান গাড়ী চলে তেওঁলোকে এইখিনি কথা যাতে মনত ৰাখিহে গাড়ী চলায়। নিজৰ সুৰক্ষা লগতে পথচাৰী আন পথচাৰীৰ সুৰক্ষাটো লক্ষ্য ৰাখি যাতে গাড়ী চলায়, সেইটোৱে আমাৰ অনুৰোধ। আৰু এই অনুৰোধটো গোটেই মানে আমাৰ কোকৰাঝাৰ জিলাবাসী ৰাইজৰ ওচৰত যাব লাগে। আৰু যি দেখিছে আপোনালোকে নিশ্চয় এই যে ডিস্কভাৰী ক্লাবে আজি এটা ডাঙৰ পদক্ষেপ লৈছে। তেওঁলোকে ফুল যিসকলে ভাইলেট কৰি আহিছে তেওঁলোকক ডাইৰেক্ট মানে একশ্যন নোলোৱাকৈ তেওঁলোকক খুব চিভিলাইজড ৱেত তেওঁলোকক মানে বুজাই দিছে যে আপোনালোকে হেলমেট পিন্ধি অহা নাই, এই আপোনালোকে আজি এই গছডাল লৈ যাওক চিনস্বৰূপে, যাতে আপুনি মনত ৰাখে যে আজিৰ পৰা হেলমেট পিন্ধিব লাগে। ইয়াৰ কাৰণে আপোনালোকক মনত সোঁৱৰাই দিয়াৰ কাৰণে এই যে এডাল গছ দিয়া হ'ল, আপুনি এইটো ৰুই ল'ব আৰু সেইখিনি কথা আপোনালোকে যাতে মনত পৰি থাকে এইটো কাৰণে এই গছটো দিয়া হ'ল। লগতে কাৰোবাক ফুলৰ থোপাও দিয়া দেখা পাইছোঁ মই। এইটো সুন্দৰ পদক্ষেপ। আৰু গছপুলিটো যদি ৰোপণ নকৰে, এইটো আমি আশাবাদী। তেওঁলোকক খুব অন্তৰৰ পৰা বুজাই কোৱা হৈছেতো, সেইকাৰণে আমি খুব আশাবাদী তেওঁলোকে ৰুবই। থেংক ইউ, ধন্যবাদ।